নমস্কাৰ আমাৰ প্ৰিয় দৰ্শক বন্ধু বান্ধৱী সকললৈ আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ইউটিউব চেনেলটোৰ ভিডিঅ'বোৰ চাই আনন্দ উপভোগ কৰিব আৰু লগতে আমালৈ শুভকামনা যাচিব আমি যাতে আগলৈও আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াই থাকিব পাৰোঁ আৰু লগতে কিবা ভুলভ্ৰান্তি দেখিলে আমাক ক্ষমা কৰি দিব। ধন্যবাদ। Ay, kalahati. Gusto ba nga? Rana, dasong na! Ay, siling ito kiba ko niya siya? Hindi lagi na ulang ito? নকবি আৰু মতাটো ৰাতি মুতুনি খাই বমি কৰি থৈ দিছে তাকে চাফা কৰি আছিলো। Tayo mo ito ni kaba eray na. ক'ত লৈ এৰিব সোনকালে যা বেছি মহলা মাৰি থব নালাগে। ক'তনো যাৱা দেখিলি কিছু চিন্তা যাং ৰ কেনেকা মাইকি তন্তে মোকতো মাতিব পাৰা ময়ো গেলং হয় যোৱা যদি পাছিলো আকৌ তাৰে ওলালে হ'ল যা নাথাকি জলদি লৈ আহ। ৰবছে ময়ো কিছু চিন্তা যাই আছাং। নকবি ৰ ঘৰতে বজাৰ পাতি নাই কি খাং কি নাখাং কিছু চিন্তা যাওঁ বুলি ওলাইছোঁ। কিমান আৰু দালি খাই থাকিম দে ন কিমান আৰু দালি খাই থাকিম আমাৰ তোৰ দালিয়ে খাব নোখোজে আমাৰ তো আৰু দালিয়ে খাই থাকিব খোজে হয় দে আৰু চবছে একেলগে যাওঁ যো মংগলৰ বজাৰত যাব লাগিব ৰ ঘৰত সোমাব মেখেলাই নোহোৱা হৈছে মেখেলাখন কিনিবা। মই যাব লাগিব আমাৰ তাতে কিনিবা গামচাই নোহোৱা হৈছে যাম দে মংগলবাৰে সঁচাকে বজাৰত তোৰ ৰুকনি খতম হৈছিলে নাই আপুনি এটা দুটা আছে তই সময় পালে চাই দিবিচোন। ক'ত যায় বাই নকবি দে আৰু নকং দে আমাৰ মৰিবা নাজানাতো খাবা নাপাই পৰাই কামুৰি আছে তাকে বিচাৰি আছো অংকাৰ ঘৰৰ বাপাং ৰাজন পেটলা ঘৰত পাবি পাই তাতে বিচাৰি যা হয় দে আৰু তাতে যাম বুলি আহিছং দে নহ'লে তন্তে যাই থাক ময়ো যাম হ'ব দে বাই আমাৰ ফালে যাবিচোন এপাক কিয় যাবা লাগিনো ঘৰ মোচা কাম আছে মুচি থৈ আহিবিচোন। চাং ৰ কি হয় যাবা পাৰোঁ না নৰং পাৰিলি যাবি আৰু হ'ব দে যা পানী পেলাইছি পানী খাই লওঁ দে খাই ল জালা খাইতি ইমান পানী খাব পাৰে হৈ দে আৰু হয় দে আৰু কোমোৰা খাইতে অলপ মাথাকে ৰাখিছে কোনোবাই যদি শুনা পাই মতাক লগাই দিলে মাৰ খুৱাবি। হয় দে আৰু তোৰ মতাৰ অলপতে য'ত লাগে হ'ব দে আৰু বেয়া পাব নালাগে ধেমালিহে কৰিছং বেয়া পোৱা কথা নহয় দে তথাপিও মতাটো শুনা পাব বুলি ভয় লাগে এনে মতাটোক যোনে তোনে যি টি কথা লগাই দিয়ে কি হ'ল আৰু তোৰ হাতৰ যেতিয়া যি টি কথা ক'লে বেয়া লাগে পিছত বেয়া পোৱা পাই থাকিবি এতিয়া দেৰি হ'ল যোগ আৰু বেছি দূৰ নাই আৰু পাম আৰু
আজি গৈ তাক গৰম পানী ঢালিম ৰ মূৰত। নিজৰ মতা নিজে বুজাবি, এইবোৰ খাব নালাগে বুলি, স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি। তই বুজাবিচোন। নিজৰ মতা নিজে বুজাবি, মই কিয় বুজামে? আমি বুজাই বুজাই মাথা গৰম হৈ গৈছে। তইচোন নিজে লগত বহি খাই থাকা। তই ক'ত দেখা পালি মোক খোৱা বুলি? মোক চম্ভালি কথা কবি। যিটো সঁচা সিটোহে কৈছোঁ, সঁচা কথা ক'লে গাত লাগে। কচুত থাৰা দেখা পাইছা? কচুত থাৰাৰে মুখত মাৰি মোক কটাই দিব। আৰু কেৰেলা খেতি মই কিবা বেয়া কৈছোঁ নেকি? নাই কোৱা। ঐ কেৰেলা খাইতি, তই কম বস্তু নহয়, যোনফালে খাব পোৱা সিফালে থাকা। ঐ তই কথাবোৰ বেলেগ ফালে লৈ গৈছা কোমোৰা খাইতি। ময়ে বেয়াকৈ ক'লো, তহঁতে ভালে থাক। কচু চচু নিচিঙা আৰু ময়ে মাতানটো মুখে অপমান কৰিলি। তোৰ ইমান সাহস, মোৰ মুখত কচু মাৰিলে তোক আজি মই। এৰাই দিও, নাপায় নাপায় নাপায়। তোৰ পাছি মোকে মাৰবা আহিছা, তোক আজি চুলি ডাল ডাল কৰি দিম মই। এ নাপায়, নাপায়, নাপায়। এৰাই দি